জলেশ্বৰ বিধানসভা সমষ্টিত আগন্তুক নিৰ্বাচনত বিপদত পৰিব নেকি AIUDF? বদৰুদ্দিন আজমলে এৰিব লাগিব নেকি সমষ্টিটো? মঙলবাৰে গ'বেক ধনীয়ে যেন তাকেই প্ৰতিপন্ন কৰিলে। লাষ্ট নাইট সাংসদ বদৰুদ্দিন আজমলৰ 15টা বছৰে ঠগিলে ধুবুৰীবাসীক। বদৰুদ্দিনৰ বিৰুদ্ধে এই খুব স্থানীয় ৰাইজৰ। জলেশ্বৰবাসীৰ কাৰণে এটা কলা দিন, কাৰণ যিজন ব্যক্তি অতদিনে আমাক ঠগিছে 15 বছৰৰ পৰা মৰণা বদৰুদ্দিন আজমল, এওঁ এটা গজবৰ ফেৰেস্তা। এওঁ আমাক যি ঠকিলে, আকৌ 9 মাহ পিছত ব্ৰহ্মপুত্ৰ যেতিয়া আমাক ভাঙি চিঙি চেক কৰিলে, আমি এতিয়া সৰ্বশান্ত হৈছোঁ। তেখেতে ভাবিছে নেকি আমি পাহৰিছোঁ? আমি পাহৰা নাই। মানুহক সন্মান কৰিব জানো? তেখেত আলেম, সেইকাৰণে আমি বেছি উত্ৰাৱল হোৱা নাই। কিন্তু আমাৰ মানুহৰ ক্ষোভটো গণতান্ত্ৰিকভাৱে আমি প্ৰতিফলন কৰিম। তেখেতে যি কাম কৰিলে যোৱাকালি, এইটো জলেশ্বৰবাসী ৰাইজৰ কাৰণে যোৱাকালিৰ দিনটো আছিলে এটা কলা দিন। এইটো আমালোকৰ কাৰণে একটা ফিক্সিং দিন। আমি ধিক্কাৰ জনাইছোঁ মৰণা বদৰুদ্দিন আজমলক। আপোনাৰ লাজ থাকিব লাগে, আপুনি ধুবুৰী এৰি গুচি যাওক। আপুনি একজন অযোগ্য ব্যক্তি, যিজনে অকল জলেশ্বৰ নহয় গোটেই ধুবুৰীবাসী মানুহক ঠগিছে। আপুনি এখন ডাঙৰ ফ্ৰড। হয়, চিলাৰ ভিটা মথাউৰি নিচিন্ন হোৱাৰ পিছতেই প্ৰতিনিয়ত বিপদ নামি আহিছিল সমষ্টিটোলৈ। এটাৰ পিছত এটাকৈ বানত দিশহাৰা সমষ্টিবাসীৰ ৰাইজ। বানৰ উপৰিও গৰাখহনীয়াই ব্ৰহ্মপুত্ৰৰ দাঁতেকাষৰীয়া অঞ্চলত চলাইছে তাণ্ডৱ। এনে ভয়ংকৰ পৰিস্থিতিত সমষ্টিত এদিনো উপস্থিত নহ'ল ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল আৰু বিধায়ক চাহাবুদ্দিন আহমেদ। ফলত মঙলবাৰে ৰাইজৰ ৰোষত পৰিল নেকি সাংসদগৰাকী। AIUDFৰ দুৰ্গখ্যাত জলেশ্বৰ বিধানসভা সমষ্টিত এতিয়া জনতাৰ ক্ষোভ আৰু ক্ষোভ। এনে সময়তো জলেশ্বৰৰ খেতিপথাৰ পানীৰ তলত, বিধ্বস্ত বাটপথ, এক ভয়ংকৰ সমস্যাত সমষ্টিবাসীৰ ৰাইজ। তৎসত্বেও ৰাইজৰ দুৰ্দশাৰ সময়ত খবৰ এটা নল'লে বিধায়ক চাহাবুদ্দিন আহমেদে, খবৰ নল'লে সাংসদ বদৰুদ্দিন আজমলে। সেয়ে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল মঙলবাৰে, যাৰ ফলত সমষ্টিটোত আগন্তুক নিৰ্বাচনত হলঠেকত পৰিব নেকি AIUDF? সমষ্টিবাসীৰ ৰাইজৰ ক্ষোভৰ উদ্গিৰণে যেন তাকেই সূচাইছে। যোৱাৰ ফলত আমাৰ ৰাস্তা ঘাটৰ যিমান ৰাস্তা ভাঙি গৈছে, এই ৰাস্তা ঘাট ভাঙি যোৱাৰ তথ্য আমাৰ বিধায়ক মহোদয়ৰ হাতত নাই। মানুহে নিজাববীয়াকৈ এইটো ৰাস্তা জলেশ্বৰ লখিমপুৰৰ পৰা জলেশ্বৰলৈকে যোৱা যিটো ৰাস্তা, মেইন ৰাস্তা, এইটো ৰাস্তা পাব্লিকে ঠিক কৰি পাব্লিকে তাৰ পৰা পইচা উঠাই আছে। সেইটো আমাৰ বিধায়ক মহোদয় নাজানে। যদি জানিল হয়, নাজানে মানে সি আমাৰ সুমিষ্টিৰ বিধায়ক এতই নহয়, সি দিছপুৰ আৰু এই পীৰবাৰী এই দুটা বস্তুৰ মাজতে থাকে। বাকী ৰাস্তাৰ ক'ত কিবা সাংবাদিকে বা কোনোবাই প্ৰশ্ন সুধিলে কয় আপোনালোকে চাইনবোৰ্ডটো চাই ল'ব। বিধায়ক হিচাপে তাৰ বহীত তাৰ বা কিবা নলেজত যে আমাৰ সুমিষ্টিত কিমান টকা আবণ্টন হৈছে, কিমান টকা গভৰ্ণমেণ্টে আবণ্টন দিছে, সেইটো আজিলৈকে সি নাজানে। এতিয়া যিহেতু বিধানসভা নিৰ্বাচন সমাগত, এই বিধানসভা নিৰ্বাচনত কেনেধৰণৰ আপোনালোকৰ ৰাইজে কেনেধৰণৰ মানে পদক্ষেপ গ্ৰহণ কৰিব? বিধানসভা নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিব। সেইটো ভোটৰ ব্যৱধানত আমাৰ পাব্লিকৰ হাতত এটাই বস্তু থাকে, 5 বছৰ মূৰে মূৰে আহে। 5 বছৰ মূৰে মূৰে অহাৰ পিছত আমাৰ এই জলেশ্বৰ সমষ্টিত যিমানবিলাক নেতা আছে, সেইবিলাক নেতাসকলে আমাৰ এই ৰাইজৰ মানে সুযোগ লৈ, মানে আমাৰ ৰাইজক কিছুমান মানে এনেকুৱা কথা কৈ আমাৰ ৰাইজক ভুল খুৱাই সিহঁতে ভোটটো লৈ মানে আমাৰ জলেশ্বৰ সমষ্টিৰ কোনো ধৰণৰ উন্নয়নৰ আশা নকৰে। সিহঁতে মানে গুৱাহাটীত অলপ মাটি টুকুৰা ল'ব, সেইটো চিন্তাতে ব্যস্ত থাকে। নিউজ ডেস্ক ৰিপৰ্ট DNA আসাম।